নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক আমাৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিব লৈছোঁ তিলৰ কিছুমান গুণাগুণৰ ওপৰত। তেন্তে আহক বন্ধু বান্ধৱীসকল ভিডিঅ'টো আৰম্ভ কৰোঁ। ছালৰ বিভিন্ন ৰোগত, বিশেষকৈ শৰীৰৰ বিভিন্ন অংশত হোৱা ফুহা, খজুৱতি, গাত চকলা চকলকৈ ৰঙা পৰা, এলাৰ্জি হোৱা আদি সমস্যাত কলা তিল খুন্দি পেষ্ট কৰি আক্ৰান্ত হোৱা ঠাইত সানিব লাগে। মিশ্ৰণটোত অলপমান নেমুৰ ৰস দি ল'ব পাৰিলে উত্তম ফল পোৱা যাব। চুলিত উফি হোৱা, চুলি ফাটি যোৱা সমস্যা দূৰ কৰিবলৈ কলা তিল, গছৰ পাত আৰু শিপা এটোলা পৰিমাণে লৈ থেতালি চুলিত ঘঁহিব লাগে। চুলিৰ সমস্যা দূৰ হৈ যোৱা দেখা পোৱা যায়। অৰ্শ বেমাৰ নিৰাময় কৰাৰ বাবে কলা তিলৰ বীজ বা গুটি মহৌষধস্বৰূপ। কলা তিল খুন্দি বা থেতালি লৈ পেষ্ট কৰি তাত মাখন সানি চেঁচা পানীৰ সৈতে খালে অৰ্শ বা পাইলছ ভাল হয়। কলা তিল আইৰণ প্ৰসিদ্ধ হোৱাৰ বাবে ৰক্তহীনতাত ভোগা মানুহৰ বাবে মহৌষধস্বৰূপ। একাপ বা এগিলাচ গৰম পানীত 2 চামুচ কলা তিলৰ গুড়ি উতলাই মিশ্ৰণখিনিত 1 চামুচ গুড় আৰু 2 চামুচ গৰুৰ গাখীৰ মিহলাই দৈনিক এবাৰকৈ এসপ্তাহ খালে ৰক্তহীনতা আঁতৰে। তেজৰ হিমগ্ল'বিন বাঢ়ে। এইদৰে খাই থাকোঁতে সেই সময়ছোৱাৰ ভিতৰত ৰঙালাও গছৰ আগ 10টামান আঞ্জা কৰি খাই থাকিলে ৰক্তৰ পৰিমাণ বাঢ়ি যায়। ডিচেণ্ট্ৰি আৰু ডায়েৰিয়াত কলা তিলৰ ব্যৱহাৰ কেনেকৈ কৰিব মই কৈ আছোঁ। কলা তিল 2 চামুচ ভাজি সেইখিনি গুড়ি কৰি তাত 1 চামুচ গৰুৰ ঘিউ মিশ্ৰণ কৰি সেইখিনি 3 ভাগত ভাগ কৰি প্ৰতিভাগ মিশ্ৰণত 2 চামুচ ছাগলীৰ গাখীৰত উতলাই প্ৰতিদিনে 3 বাৰকৈ 6 দিন খাব লাগে। ছাগলীৰ গাখীৰৰ অভাৱত গৰু গাখীৰ 10 কাপ মিহলাই খালেও একেই কাম কৰিব। এই মিশ্ৰণটো ক্ৰনিক ডায়েৰিয়া হ'লেও উপকাৰত আহিব। বন্ধু বান্ধৱীসকল, আশা কৰোঁ ভিডিঅ'টোৰ কথাখিনি ভালদৰে বুজিব পাৰিছে। আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। ধন্যবাদ।